আতংক 12খন ৰাজ্য 273 গৰাকীলৈ ৰোগী আক্ৰান্ত হৈছে কোভিডত JN.1 ভেৰিয়েণ্ট লৈ নিৰ্দেশনা জাৰি কৰিছে দিল্লী স্বাস্থ্য বিভাগে। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা কিছু সপ্তাহত দেশৰ কেইবাখনো ৰাজ্যত যেনে দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা আৰু তামিলনাডুত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈছে। বৰ্তমান আলোচনাৰ কেন্দ্ৰস্থলত আছে JN.1 নামৰ ভেৰিয়েণ্ট। বহুতে ভাবিছে এইটো এটা কোভিডৰ নতুন ভেৰিয়েণ্ট, কিন্তু বিশেষজ্ঞ ডাক্তৰ সঞ্জয় ৰায়ৰ মতে JN.1 অমাইক্ৰনৰ এটা উপ ভেৰিয়েণ্টহে, যি 1.5 বছৰ আগতেই পোৱা গৈছিল। লক্ষণবোৰো আগৰ দৰে কাহ, চৰ্দি, মূৰৰ বিষ আৰু মৃদু জ্বৰ। এই ভেৰিয়েণ্টে বৰ্তমান গম্ভীৰ অসুবিধাৰ সৃষ্টি কৰা নাই। তথাপিও স্বাস্থ্য মন্ত্ৰালয়ে আগভাগেই বেড, অক্সিজেন আৰু ভেকচিনৰ প্ৰস্তুত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। দিল্লীৰ স্বাস্থ্য বিভাগে নিৰ্দেশনা দিছে যে পৰ্যাপ্ত পৰিমাণৰ বেড, অক্সিজেন আৰু ভেকচিন যাতে সাজু থাকে। বিশেষকৈ বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু অন্য ৰোগত ভুগি থকা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ কৰিছে চৰকাৰে। স্বাস্থ্য বিভাগৰ মতে বৰ্তমান কোনো লকডাউন ঘোষণা হোৱা নাই আৰু নতুন ঢৌৰ আশংকাও খুব কম। সেয়ে আতংক নহ'ব। স্বাস্থ্যবিধি মানি চলক, সাৱধানতা বজাই ৰাখক আৰু সুস্থ থাকক। অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত সংযুক্ত হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।